এতিয়া জাষ্ট আমি আহি পালোঁ নদীৰ পাৰত। আমাৰ ব্ৰহ্মপুত্ৰ নদী ঘৰৰ ওচৰতে আছে। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত আছোঁ। আহক আপোনালোকক অলপ নদীখন দেখুৱাওক। আমাৰ লগত আহি থাকক। এইবিলাক বাঁহ দিছে, মানে যদি ধাৰ আহে, নদীৰ পানী যদি আহে যাতে নাভাঙে, যাৰ বাবে এই বাঁহবিলাক দিছে চৰকাৰে। কিন্তু এই বাঁহবিলাকে চাগে সিমান কাম এটা দিয়া নাই, কাৰণ মই যেতিয়া আগতে আহিছিলোঁ তেতিয়া সেই সিফালে আছিল নদীটো, এইবিলাক দি থাকে কিন্তু কাম নাই, চব ভাঙি যায় লাহে লাহে। এইখন ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে এটা মানে অলপ অৰণ্য নিচিনা আছে, তাত আহিছোঁ অলপ ইয়াত ফটোশ্বুট কৰিম, তাৰপিছত ইয়াৰ পৰা গুচি যাম। আপোনালোকে সেই সৰু সৰু ল'ৰাকেইটাক দেখা পাইছেনে? সৰু সৰু ল'ৰাকেইটাই ফুটবল খেলি আছে। সিহঁতক চাই মোৰ আগৰ কথা মনত পৰি গ'ল। আগতেও মই এনেকৈ ফুটবল খেলিছিলোঁ। আপোনালোকে খেলিছেনে নাই কমেণ্টত জনাব। আপোনালোকে সেই বস্তুটো দেখা পাইছেনে নাই? সেই বস্তুটো সেইটোত কি হৈ আছে? সেইটো শিশু মৰি ভাহি যাই আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেদি। আমি নদীৰ পাৰৰ অহাৰ পিছত এইটো দেখা পালোঁ, সেইকাৰণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ।